চেনি খোৱা ল'ৰাকেইটাৰ নাম বিকাশ, ৰাহুল, ভাৰ্গৱ, অংকুৰ, প্ৰাণজিৎ। বাৰু ঠিক আছে, তোমাৰ লিষ্টখন পালো, নামকেইটা ভালেই লাগিলে। বাকী মোক এটা কথা কোৱা, তোমাক কোনটোৱে কিমান দিলে? চেনিটো কথা কৈছো। বাৰু এইবোৰ বাদ দিয়া, মাত্ৰ দিয়া দিটো অকমান কমকে কৰিবা, নহলে পেটটো ফুলি যাব পাৰে। ডায়েবেটিছ হয়, গম নোপোৱা? ডায়েবেটিছ হৈ বহুত মানুহৰ পেট ফুলি মৰি আছে, গম পাইছা নাই? এজনে গমেই নাপায়। বাৰু বাদ দিয়া, মই কৈছো তেতিয়া অকমান মানি চলিবা। মানি চলিলে নিজলে ভাল, নেমানিলে এনেও 9 মাহৰ পিছত খবৰ পাম। ধন্যবাদ। তোমালোকে মোৰ প্ৰফাইল ৱাইত যিটো ফাৰ্ষ্ট লিংক আছে ৰেজিষ্টাৰ লিংক, তাত ক্লিক কৰি ফাৰ্ষ্টে ইয়াত আহি নতুন নাম্বাৰ এটা দি ৰেজিষ্টাৰটো কৰি ল'ব লাগিব। আগৰ যিটো পুৰণা নাম্বাৰ আছিলে সেইটো তোমালোকে নকৰিবা, মানে নতুন এটা আইডি খোলা, নতুন এটা নাম্বাৰ দি, তেতিয়া তোমালোকে 4000 ফ্ৰী পইচাটো পাবা। আৰু ফ্ৰী স্পিন কৰি যিটো পাবা সেইটো উইথড্ৰ কৰি বেংকৰ একাউণ্টত ভৰাই ল'ব পাৰিবা, একদম ইজি হয়।